নতুন প্ৰজন্মৰ ল'ৰা ইমান ভাল কাম কৰিবলৈ ৰাইজৰ কাষলৈ আগবাঢ়ি আহিছে আৰু ভাল কাম এটা কৰি জুবিনকো মনত পেলাই জুবিনৰ নামতেই যে তেওঁ নিজৰ নামতো বা বেলেগ এটা কিবা নামতো তেওঁলোকৰ পৰিয়ালৰ কাৰোবাৰ নামত বা অন্য কিবা এটা ডাঙৰ নামতো কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁ জুবিনৰ কথাই যে ভাবিলে সেইটো আমাৰ কাৰণে এটা প্ৰেৰণাদায়ক কথা আৰু এটা শক্তিৰ কথা। এইখিনি মই গোটেই দিনটো আজি যেনেদৰে কৈ আছোঁ যে আমি সকলোবোৰ মাধ্যমহে, আচলতে এই শক্তিবোৰ সেই মহান আত্মা সেই মহান সত্তাই কৰাই আছে। এনেকৈ থাকক, সকলোৰে মাজত থাকক, সকলোবোৰ ভাল কৰি থাকক, এনেকৈ সৰ্বত্ৰ বিদ্যমান হৈ থাকক আৰু ভালবোৰ সদায় কৰি থাকক। মই সদায় তেওঁৰ লগত তেনেকৈয়ে কথা পাতোঁ। মই ভগৱানকো সেয়াই প্ৰাৰ্থনা কৰোঁ যে তেওঁ সৰ্বত্ৰ বিদ্যমান হৈ থাকক, তেওঁ সকলোৰে প্ৰাণত আজি যেনেদৰে আছে তেনেদৰে সদায় থাকক আৰু তেওঁকো মই কওঁ যে সকলোৰে কাষত তুমি অসমীয়া কাষত যেনেদৰে আগতে আছিলা এতিয়াও থাকা আৰু কোনেও যাতে কেতিয়াও তোমাৰ কাৰিকৰ কৰিবই লগা নহয়, সদায় তুমি থাকা তেনেকৈ। মানে কাৰিক আৰু আত্মিক সেই বস্তুবোৰ একো বেলেগ ধৰণে অনুভৱ নহওক, তেওঁ থাকক। আপুনি দিনত কৈছিল যে জুবিনদাৰ শক্তি সদায় আছে, কিন্তু মাধ্যমটো সলনি হৈছে, নিষ্ঠাৰ বিকো এটা মাধ্যম হ'ব। মাধ্যম মই সেয়াই কৈছোঁ, তেওঁকো কৈছোঁ আমি সকলোবোৰ এটা মাধ্যম, তেওঁ এক মাধ্যম। তেনেদৰে সকলোবোৰ হৈ থাকক, ভাল কামবোৰ হওক, ভাল কামবোৰ যিকোনো ধৰণেৰেই হওক, সেইটোৱে। আৰু জুবিনে অসমীয়াটো কেতিয়াও যাব নোৱাৰে, অসমীয়াক ইমান ভাল পাইছিলে কেনেকৈ যাব। সকলোৰে বাবে সেইখিনি সদায় কৰি